এওঁ হৈছে প্ৰিয়া আজি প্ৰিয়াৰ 15তম জন্মদিন উদযাপন কৰিব আৰু এওঁলোক হৈছে প্ৰিয়াৰ মাক দেউতাক প্ৰিয়া 15তম জন্মদিন উদযাপন কৰিবলৈ প্ৰিয়াই তাই কেইজনমান ভাল বন্ধু বান্ধৱীক ইনভাইট কৰিলে তেওঁলোক ক্ৰমে অংকুৰ দেৱলীনা হেমন্ত আৰু অংকিতা আজি যিহেতু প্ৰিয়াই 15 বছৰত ভৰি দিলে সেইবাবে প্ৰিয়া মাক দেউতাকে ভাবি থৈছিল যে আজি জন্মদিনৰ উপহাৰত তাইক এডাল সোণৰ চেইন দিব আৰু সকলোৰে আগতে প্ৰিয়া মাক দেউতাকে তাই জন্মদিনৰ উপহাৰত তাইক সোণৰ চেইনডাল দি দিলে প্ৰিয়াই সোণৰ চেইনডাল পাই বহুত বেছি আনন্দ পায় আৰু চেইনডাল লগে লগে তাই ডিঙিত পিন্ধি লয় লগতে মাক দেউতাক আৰু বন্ধু বান্ধৱী কেইজনেও এইটোৱে কয় যে চেইনডালৰ হৈতে প্ৰিয়া তোমাক আজি বহুত বেছি ধুনীয়া লাগিছে এনেকৈ কৈয়ে সকলোৱে এনজয় কৰি আছিল আৰু প্ৰিয়াইও বাৰ্থডে কেকটো কাটিব লৈছিল কিন্তু তেনে সময়তে তেওঁলোকৰ ঘৰৰ কাৰেণ্টটো ঘপককৈ গুচি যায় আৰু ৰুমটো লগে লগে অলপ সময়ৰ বাবে অন্ধকাৰ হৈ পৰে কিছু সময় পাছত যেতিয়া আকৌ কাৰেণ্টটো আহে প্ৰিয়াই কেকটো কাটিব আৰম্ভ কৰি দিয়ে প্ৰিয়াই কেকটো কাটি থকা সময়তে তাই মাকৰ চকুৰ ঘপককৈ তাই ডিঙিৰ ওপৰত যায় আৰু কয় আৰে প্ৰিয়া তোমাৰ ডিঙিৰ পৰা সোণৰ চেইনডাল কি হ'ল মাকে তেনেকৈ কোৱাত প্ৰিয়াই নিজেও চাই দেখি কয় যে আৰে হয়তো মোৰ সোণৰ চেইনডাল কি হ'ল এবাৰ প্ৰিয়া মাক দেউতাকে প্ৰিয়া বন্ধু বান্ধৱী কেইজন ক্ৰমে অংকুৰ দেৱলীনা হেমন্ত আৰু অংকিতাক চেইনডালৰ ওপৰত চাৰিওগৰাকীকে সুধিলে তোমালোকে কাৰেণ্টটো যোৱা সুযোগ লৈ প্ৰিয়া সোণৰ চেইনডাল চুৰ কৰা নাইতো প্ৰিয়া মাকে তেনেকৈ সোধাত চাৰিওগৰাকীয়ে এইটোৱে কয় যে আৰে মা আমি এইটো কিয় কৰিম বাৰু আমিও আচৰিত হৈ গৈছো ঘপককৈ চেইনডাল কি হৈ গ'ল তেওঁলোকৰ কথাকেইটা শুনি প্ৰিয়া মাক দেউতাকে তেওঁলোকক ভালকৈ চোৱাৰ লগতে পৰিস্থিতিটো ভালকৈ চাই এবাৰ গম পাই গ'ল যে তেওঁলোকৰ ভিতৰৰ এজনেই প্ৰিয়া সোণৰ চেইনডাল চুৰ কৰিছে পিছে বন্ধুসকল আপুনি তেওঁলোকক ভালকৈ চোৱাৰ লগতে গোটেই পাজলটো ভালকৈ চাই লগতে পৰিস্থিতিটো চাই এতিয়া ক'ব পাৰিবনে ইয়াৰে কোনে প্ৰিয়া চেইনডাল চুৰ কৰিলে বন্ধুসকল আপুনি চুৰজনক বিচাৰি পালেনে যদি পোৱা নাই বলক মই কৈ দিছোঁ বন্ধুসকল প্ৰিয়া সোণৰ চেইনডাল এই অংকিতাই চুৰ কৰিছিল আপুনি অংকিতাক গোটেই পৰিস্থিতিটো ভালকৈ চাইছেনে হয় অংকিতাই যেতিয়া তেওঁলোকৰ ঘৰত আহিছিল তেতিয়া তেওঁৰ ডিঙিত কোনো ধৰণৰ স্কাৰ্ফ নাছিল কিন্তু যেতিয়া তেওঁলোকৰ ঘৰৰ কাৰেণ্টটো গৈছিল তেতিয়া আন্ধাৰৰ সুযোগ লৈ প্ৰিয়া সোণৰ চেইনডাল চুৰ কৰি তেওঁ নিজেই পিন্ধি স্কাৰ্ফেৰে ঢাকি লুকুৱাব চেষ্টা কৰিছে এতিয়াতো ধৰিব পাৰিলে পিছে আপুনি এইটো উলিয়াব পাৰিছিল নে নাই আমাক কমেন্ট কৰি জনাই দিব বাৰু বলক আমাৰ পাছৰ পাজলটো চাওঁ বন্ধুসকল এই ছবিখন ভালদৰে চাওক আৰু এতিয়া এই ছবিখনৰ ছাঁকেইটা ভালদৰে চাই এতিয়া কওক এই ছবিখনৰ কোনটো ছাঁ ইয়াৰে আচল ছাঁ বন্ধুসকল ছবিখনৰ এইটো ছাঁ ইয়াৰে আচল ছাঁ পিছে আপুনি উলিয়াব পাৰিছিল নে নাই আমাক কমেন্ট কৰি জনাই দিব বাৰু বলক আমাৰ আজি বিশেষ বুদ্ধিৰ পাজলটো চাওঁ বন্ধুসকল এই ছবিখনত আপুনি দুটা পৰিস্থিতি দেখিব পাইছে আৰু এতিয়া আপুনি পৰিস্থিতি দুটা ভালকৈ চাই আপুনি ক'ব পাৰিবনে ইয়াত কোনে বেছি মহা মূৰ্খামিৰ ৰূপটো দেখাইছে আপুনি যি বুলিয়ে ভাবিছে আমাক কমেন্ট কৰি জনাই দিব বন্ধুসকল আপুনি যদি এইটো প্ৰশ্ন মোক সুধিলে হয় মই এইটোৱে ক'ম যে ইয়াত এই ছবিখনত থকা মহিলাগৰাকী আৰু সেই ফটোগ্ৰাফাৰজনে তেওঁলোকৰ মহা মূৰ্খামিৰ ৰূপটো দেখাইছে মহিলাগৰাকীয়ে যিটো ৰূপত ফটো তুলিব দিছে যদি ফটোগ্ৰাফাৰজনে বিচাৰে সেই ফটোবোৰ বিকৃত কৰি বেয়া কামতো ব্যৱহাৰ কৰিব পাৰে আচলতে তেনেকৈ ফটো তুলিব দিয়াটো আৰু তেনেকৈ ফটো তোলাটো মোৰ মতে উচিত নহয় আনফালে বি ছবিখনৰ পৰিস্থিতিটোত এহাল দাম্পতীয়ে তেওঁলোকৰ ঘৰত তেওঁলোকৰ ৰোমান্টিক মুহূৰ্তবোৰ শ্বেয়াৰ কৰি আছে যেটো আজিৰ দিনত একেবাৰে নৰ্মেল কথা বন্ধুসকল ইয়াত সম্পূৰ্ণ মোৰ মতামতটোহে দাঙি ধৰিছো পিছে আপুনি কি ভাবে আমাক কমেন্ট কৰি জনাই দিব বন্ধুসকল যদি ভিডিওটো চাই ভাল লাগি আছে আপুনি আমাৰ আজিৰ এই ভিডিওটো এটা লাইক কৰি দিয়ক লগতে চেনেলটোকো সাবস্ক্ৰাইব কৰি ৰাখক যাতে আগলৈ আৰু এনেকুৱা ধৰণৰ ভিডিও আমাৰ চেনেলত চাই যাব পাৰে বন্ধুসকল এই পাজলটোৱে এখন দেশৰ নাম বুজাইছে
আপুনি উত্তৰটো উলিয়াব পাৰিব নেকি যদি আপুনি উত্তৰটো বিচাৰি পাইছে আমাক এতেই কমেন্ট কৰি জনাই দিয়ক আপুনি যদি শুদ্ধ উত্তৰ দিয়ে আপোনাৰ নামটো আমাৰ অহা ভিডিঅ'ত উল্লেখ হ'ব পাৰে বন্ধুসকল এতিয়া সময় হ'ল আমাৰ যোৱাবাৰৰ সাঁথৰটো চোৱা যোৱাবাৰ আপোনালোকক সোধা হৈছিল যে আহি থাকে গৈ থাকে মাত কথা নাই সুখ দুখৰ কথা আনে এইটোনো কি কোৱাচোন ভাই আৰু এই সাঁথৰটোৰ উত্তৰ হৈছে চিঠি কিন্তু বহুতো বন্ধু বান্ধৱীয়ে এই সাঁথৰটোৰ উত্তৰ ৰাস্তা বুলি জনাইছিল যিটো এটা ভুল উত্তৰ হয় আৰু এই সাঁথৰটো শুদ্ধ উত্তৰ দিয়া কেইজনৰ নাম ক্ৰমে ক্ৰেজি গেমাৰ অবিনাশ ভাই FF আৰু ZG ক্ৰিয়েচন শুদ্ধ উত্তৰ দিয়া আপোনালোকলৈ বহুত বেছি শুভেচ্ছা থাকিল বাৰু বন্ধুসকল আজিলৈ এৰিছো লগ পাম এটা অন্য ভিডিঅ'ত ধন্যবাদ